আসলে চাওক ধনশিৰি মহকুমাৰ যিটো উৰিয়াম ঘাটৰ পৰা বৰপথাৰ সংযোগী যিটো আমাৰ পেমহৰা হৈ যিটো ৰাস্তা আছে সেই ৰাস্তাটোত সঘনে এনেকুৱা ঘটনা কিন্তু সংঘটিত হৈ গৈছে। আজি কিছুদিনৰ পৰা ৰাস্তাটো আচলতে বনাই থকা হৈছে আৰু কিছু ভাল হৈছে। তাৰ ফলত কি হৈছে, ডাম্পাৰবিলাকে অত্যাধিক স্পীডত আহিছে আৰু আপোনালোকে দেখিছে পাছফালে এখন ডাম্পাৰ এনেদৰে সোমাই আছে। আৰু ইয়াত এখন ওচৰতে কিন্তু এখন LP স্কুল আছে, তাৰ ওচৰতে কিন্তু এখন টেঙাহোলা হাইস্কুল আছে আৰু তাৰ ছাত্ৰ ছাত্ৰীসকল আৰু বৰপথাৰ কলেজৰ ছাত্ৰ ছাত্ৰীসকল এইটো ৰাস্তাইদি অহা যোৱা কৰে। আৰু ডাম্পাৰৰ যি অটপালি ধনশিৰি মহকুমা বৃদ্ধি হৈছে সেইটো আমি আটাইতকৈ তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু এটা কথা ক'ব লাগিব, মহকুমা প্ৰশাসনক আমি এটা দাবী জনাইছোঁ যাতে অনুজ্ঞাপত্ৰবিহীনভাৱে কিন্তু ধনশিৰি মহকুমাৰ একাংশ ডাম্পাৰ চালকে কিন্তু গাড়ীসমূহ চলাই থকা হৈছে। এই ক্ষেত্ৰত যে প্ৰশাসন কিয় মৌন হৈ আছে সেইটো কথা কিন্তু তেওঁলোকে আচলতে এটা তদন্ত কৰিব লাগে আৰু তেওঁলোকৰ এটা ব্যৱস্থা কৰিব লাগে। আৰু ডাম্পাৰসমূহত দেখোঁ যে অত্যাধিক শিলগুটি বা বোল্ডাৰ অনাৰ ফলত কি হয়, তেওঁলোকে অত্যাধিক স্পীডত আহি পেলাই ৰাস্তাৰ কাষত পালটি পৰে। আজি যদি ছাইডত কোনোবা এখন স্কুল আছে, স্কুলৰ যদি কণ ল'ৰা ছোৱালী থাকিলহেঁতেন তেতিয়াহ'লে কিন্তু এটা ডাঙৰ দুৰ্ঘটনা হোৱাৰ আশংকা হ'লহেঁতেন। গতিকে ধনশিৰি মহকুমা প্ৰশাসনক এটা অনুৰোধ জনাইছোঁ যাতে অনুজ্ঞাপত্ৰবিহীনভাৱে চলোৱা এই ডাম্পাৰ চালকসকলৰ বিৰুদ্ধে এটা উচিত তদন্ত আৰু ব্যৱস্থা গ্ৰহণ কৰে আৰু এটা যাতে স্পীড লিমিট বান্ধি দিয়া যায়। গ্ৰাম্য অঞ্চলত বা স্কুলৰ ওচৰত এখন ডাম্পাৰ 30ৰ পৰা বা 20 কিলোমিটাৰ ভিতৰতে এখন ডাম্পাৰ চলাব পাৰিব। অন্যথা কিন্তু স্থানীয় ৰাইজে এটা তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তুলিবলৈ বাধ্য হ'ব। ড্ৰাইভাৰটো চাই এইটো নাইকমেও 14-15 বছৰ আৰু বেয়া হ'লে বনাই ল'ব, কিন্তু মানুহ কিবা এটা হৈ গ'লেতো আৰু চালেহে গম পাব। ড্ৰাইভাৰটো সোমাই থকা নাইতো? নাই, ড্ৰাইভাৰটো পলালে। বেলেগ হেণ্ডিমেন নাই? হেণ্ডিমেন নাই, 3জন আছিল, পলালে তাহাঁতি। সোমাই থকা নাই? নাই 3জনে ওলালে।